নমস্কাৰ দোস্ত, আজি আমি গৈ আছোঁ মহাৰাণী মন্দিৰলৈ। এইটো গাড়ী দোকানৰ পৰা অকণমান পশ্চিম ফালে যাব লাগে। আমি এতিয়া ৰাস্তাৰ কাষতে আছোঁ, গতিকে আমি এতিয়া যাবলৈ ওলাইছোঁ। এয়া মোৰ সৰু এটা কুলশালী আছে, এই মুখটো দেখাই দিয়া। সৰু কুলশালী আছে, লগতে আছে মোৰ কুলশালা। আমি এতিয়া স্কুটি লৈ যাত্ৰা আৰম্ভ কৰিছোঁ। এইটো হ'ল মোৰ স্কুটি লৈ আমি যাত্ৰা আৰম্ভ কৰিছোঁ। গতিকে আমি এইটো পথেৰে যাত্ৰা আৰম্ভ কৰিছোঁ স্কুটি লৈ। এই ৰাস্তাডোখৰে বিভিন্ন ধৰণৰ গাড়ী অহা যোৱা কৰি আছে, কিন্তু ৰাস্তাডোখৰ চাই ইমান ভাল লাগি আছে যে ইমান ধুনীয়া ৰাস্তা। আমি এই ৰাস্তাৰে লাহে লাহে গতি কৰিছোঁ। বেছি স্পীডত যোৱাটো ভয়ংকৰ, কাৰণ ৰাস্তাৰ মাজতে মানুহৰ বিভিন্ন ধৰণৰ দুৰ্ঘটনা পৰিলক্ষিত হয়। ইয়াৰ দ্বাৰা মানুহৰ বিভিন্ন ধৰণৰ ক্ষতি হয়, এক্সিডেণ্ট হয়। গতিকে আমি মহাৰাণী মন্দিৰ দেখুৱাবলৈ গৈ আছোঁ, সেইটো আপোনালোকে চাই থাকিব। আৰু এই ৰাস্তাৰ মাজত ইমান ধুনীয়া ধুনীয়া গাড়ী অহা চলা কৰি আছে, আমি সেইটো আপোনালোকক দেখাই আছোঁ। এতিয়া আমি আহি পাইছোঁ মহাৰাণী মন্দিৰৰ গেটৰ সন্মুখত। এইটো হ'ল মহাৰাণী মন্দিৰৰ গেট। গতিকে আমি ইয়াৰ ভিতৰৰে এতিয়া গতি কৰিম, আৰু সেই তাতে এখন পাহাৰ আছে, সেই পাহাৰত মহাৰাণী মন্দিৰখন আছে। আমি তালৈ গতি কৰিম আৰু তাৰে পৰা আমি মন্দিৰখন আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। এইটো মোৰ কুলশালী, চাবা। এইটো মোৰ কুলশালা, চাবা তোমালোকে। আমি বহুত ফূৰ্তি কৰি ইফালে গতি কৰি আছোঁ। এইটো হ'ল মহাৰাণী মন্দিৰৰ গেট, আৰু আমি ইয়াৰ মাজেৰে এতিয়া যাবলৈ চেষ্টা কৰিম। মাজেৰে গৈ 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 ইয়াত এখন ৰেল লাইন আছে। ৰেল লাইনটো আছে ওপৰেদি, আৰু তলেদি আছে এটা আণ্ডাৰগ্ৰাউণ্ড ৰোড। ভিতৰেদি আমি গৈ মহাৰাণী মন্দিৰ পাম। এই ৰ'বা, বেছি কথা নক'ব। ইফালে কিবা ষ্টিকাৰ লগাই থৈছে, আপোনালোকে চাব। এয়া আমি ভিতৰেদি আহি সোমাই গ'লো। পাই গ'লো মহাৰাণী মন্দিৰ। ৱাও, কিমান ভাল লাগিছে। এইটো চাব। এতিয়া আমি পাহাৰৰ ওপৰফালে গতি কৰিছোঁ। এইটো হ'ল পাহাৰ, আৰু এয়া আহি গ'ল মহাৰাণী মন্দিৰ। হে গাইজ, আপোনালোকে এইটো উপভোগ কৰক। আমি স্কুটিৰে যাত্ৰা কৰিছোঁ মহাৰাণী মন্দিৰলৈ। এইটো এইটো চাওক মহাৰাণী মন্দিৰ, যিটো নেকি অতি আজিৰ পৰা কমচে কম 1000 বছৰ আগত স্থাপন কৰা হৈছিল এই মন্দিৰখন। গতিকে ইয়াৰ বিভিন্ন ধৰণৰ কাহিনী আছে, আমি তাৰ বিষয়ে বিতংকৈ আলোচনা কৰিম। এইটো হ'ল আমাৰ মহাৰাণী মন্দিৰ, মা মহাৰাণী মন্দিৰ, য'ত আমি গৈ প্ৰাৰ্থনা কৰিলে, মাক যদি আমি প্ৰাৰ্থনা কৰোঁ, আমাৰ বিভিন্ন ধৰণৰ সমস্যাৰ সমাধান পাওঁ। আৰু আমি জানো মন্দিৰত আহিলে আমি হাত মুখ ধুব লাগে বা নিজৰ ভৰিখন ধুব লাগে। ইয়াতে খোৱা পানীৰ ব্যৱস্থা আছে, আৰু ভৰি ধুবলৈ ঠাই বনাই দিছে। আৰু আমি ইয়াৰ লগে লগে এতিয়া এই পিনেৰে যাত্ৰা কৰিম মন্দিৰৰ ভিতৰলৈ। এতিয়া আমি এই পথেৰে যাত্ৰা আৰম্ভ কৰিলোঁ, আৰু তোমরা আসো। এতিয়া আমি এনেকৈ গৈ 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 মন্দিৰৰ ভিতৰলৈ যাম। আপোনালোকক দেখাবলৈ গৈ আছোঁ মন্দিৰৰ ভিতৰ ভাগ। গতিকে আপোনালোকে আমাৰ লগত লাগি থাকিব। গতিকে এইটো চাব আপোনালোকে। ইয়াতে ৰাস্তা আছে, এই ৰাস্তাৰে আমি গৈ আছোঁ। আৰু এইটো হ'ল মন্দিৰৰ ভিতৰ ভাগ। কেতিয়াবা যাওঁ। ইয়াতে টেলিঙা বজাই আছে, সেইটো চাব আপোনালোকে। বৰ ধুনীয়া লাগিছে দেই। এয়া মন্দিৰৰ ভিতৰত এটা ডাঙৰ সিংহৰ ছবি আছে, যিটো মহাৰাণী মাৰ বাহন। আৰু এনেকৈ আমি এই দৰজাৰে ভিতৰলৈ যাত্ৰা কৰিম। আৰু ইমান ধুনীয়াকৈ ইয়াতে সজাই পৰাই ৰাখিছে, সেইটো আপোনালোকে চাব আৰু উপভোগ কৰিব। এনেকৈ আমি যাত্ৰা আৰম্ভ কৰিছোঁ এই ৰাস্তা দি। মহাৰাণী মন্দিৰৰ ভিতৰলৈ গৈ আছোঁ। জয় মা। প্ৰণাম কৰিব পাৰিম না? এইটো আমি এনে খালি প্ৰণাম কৰিম। দেখা প্ৰণাম কৰোঁ না বহিব পাৰ পাৰিম।
না সাইডে ধর আছে ধর আমাকে দেব এতিয়া মই এখন মন্দিৰত প্ৰণাম কৰি ইয়াৰে পৰা ওলাই আহিলোঁ এতিয়া আমি গতি কৰিম সেই পিনে এখন শিৱ মন্দিৰ আছে সেইখন চিৰিৰে ওপৰৰ পিনে উঠিব লাগিব পাহাৰৰ ওপৰৰ পিনে সেইটো মন্দিৰ আছে তালৈ গতিকে সেই মন্দিৰলৈ এতিয়া আমি যাত্ৰা কৰিম গতিকে আপোনালোকে চাই থাকিব মোৰ লগতে আৰু উপভোগ কৰিব যে কেনেকুৱা লাগিছে ভিডিঅ'টো জনাব আৰু লগতে মোৰ কুলহালি আহি আছে কেমেৰাখন ধৰিব আৰু আমি এতিয়া এই চিৰিৰে আগুৱাই যাম ওপৰলৈ কাম উইথ মি এতিয়া আমি গৈ আছোঁ আমাৰ এই শিৱ মন্দিৰলৈ পাহাৰৰ ওপৰত হৈছে গতিকে আপোনালোকে আহি থাকিব মোৰ লগে লগে ইয়াতে চিৰি আছে বহুত কেইটা আৰু আমি এইটো চিৰিৰে বগাই বগাই যাব লাগিব ওপৰ পিনে আহক আহক এই আমি গৈ আছোঁ ওপৰ পিনে এতিয়া বতৰটো ইমান ধুনীয়া আৰু ভাল ঠাণ্ডাৰ বতৰ গতিকে আপোনালোকে আহিলে আপোনালোকে ধুনীয়াকৈ উপভোগ কৰিব পাৰিব আহক হ'ব 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 খোৱা cameraman please come here এতিয়া আমি এই পিনে গতি কৰিম ইয়াতে আছে এটা শিৱ মন্দিৰ কেমেৰামেনে শ্ব' কৰি আছে এইটো ধৰা কেমেৰামেন মই ধৰিবা আকৌ আমি গৈ থাকিম আমি গৈ থাকিম ওপৰৰ পিনে শিৱ মন্দিৰলৈ ধৰিছে প্লিজ মই ভাগৰ লাগি গৈছে অকণমান কাৰণ এইটো পাহাৰৰ বহুত ওপৰ পিনে হয় ক'ৰ পিনে দেখাই আছে এইটো দেখাবা এইটো আমাৰ গণেশ বাবাৰ মন্দিৰ এয়া এতিয়া আমি গৈ আছোঁ শিৱ মন্দিৰলৈ গতিকে ইয়াতে গৈ আমি শিৱ বাবাক দৰ্শন কৰিম আৰু আমি জানো শিৱ বাবাক আমি দৰ্শন কৰিলে আমাৰ মনৰ আশা পূৰ্ণ হয় আমি ভগৱানৰ ওচৰত যি বিচাৰোঁ আমি তাকে আমি পাওঁ এয়া আপোনালোকে চাই থাকিব আমাৰ লগতে আৰু ইয়াৰ পৰা আমি যদি মহাৰাণী মন্দিৰখন দেখোঁ ইমান ধুনীয়া লাগিব আপোনালোকক দেখাই ক'বলৈ গৈ আছোঁ চাই থাকিব আমাৰ লগতে এইটো আমাৰ মহাৰাণী মন্দিৰ ইমান ধুনীয়া দৃশ্য পাহাৰৰ ওপৰত স্থাপন কৰা হৈছে এইপিনে আছে আমাৰ পাহাৰ এইপিনে মন্দিৰ গতিকে আপোনালোকে চাই থাকিব আমাৰ লগতে এইটো হ'ল আমাৰ শিৱ বাবাৰ শিৱলিংগ য'ত বাহিৰতে স্থাপন কৰা হৈছে সেইটো চাব আপোনালোকে আৰু ইয়াৰ লগে লগে আমি গৈ আছোঁ ভিতৰলৈ আমি গৈ অকণমান শিৱ বাবাক দৰ্শন কৰি আহোঁ এইটো আমাৰ শিৱ বাবাৰ মন্দিৰ এতিয়া মোৰ কুলহালা আৰু কুলহালিক লৈ ইয়াতে অকণমান ৰেষ্ট কৰি আছোঁ সেইটো আছিলে আমাৰ শিৱ মন্দিৰ এতিয়া আমি পাহাৰৰ ওপৰতে আছোঁ ইয়াৰ পৰা এতিয়া আমি লাহে লাহে এইপিনে দি নামি নামি গৈ আকৌ তলপিনে গতি কৰিম সেইটো আমাৰ মহাৰাণী মন্দিৰ আমি তলপিনে গতি কৰিম আপোনালোকক দেখাবলৈ চেষ্টা কৰিম যে মন্দিৰখন ওপৰৰ পৰা দেখিবলৈ কেনেকুৱা লাগে গতিকে আপোনালোকে আপোনালোকৰ ভিডিঅ'টো চাই থাকিব আৰু উপভোগ কৰিব লগতে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব কিন্তু পাহৰি নাযাব মই বহুত কষ্ট কৰি এই ভিডিঅ'টো বনাইছোঁ আপোনালোকৰ কাৰণে যাতে আপোনালোকে দেখি ইয়াতে আহিব পাৰে উপভোগ কৰিব পাৰে যে ঠাইডোখৰ কেনেকুৱা ঠাইডোখৰ মানুহ আছেনে নাই ঠাইডোখৰ মন্দিৰ কেনেকুৱা আমি ভগৱানক যদি আমি প্ৰাৰ্থনা কৰোঁ আমি ভগৱানৰ পৰা আমি যি বিচাৰোঁ আমি ভগৱানে আমাৰ সেইটোৱে দিয়ে গতিকে আপোনালোকে আহক চাওক গতিকে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰক এইটো আমাৰ মন্দিৰ ওপৰৰ পৰা দেখিলে এনেকুৱা লাগে যেন ইমান ধুনীয়া এইটো হ'ল চিৰি সেয়া মোৰ কুলহালি তলফালে গুচি গৈছে এইটো মন্দিৰ চাওক পাহাৰৰ ওপৰৰ পৰা দেখিবলৈ কেনেকুৱা লাগে ইফালে চাৰিওপিনে পাহাৰ আছে আমি জানো ভগৱান শিৱ বা যিমান আমাৰ দেৱতা আছে প্ৰায় আগত পাহাৰৰ ওপৰতে বেছি তপস্যা কৰিছিলে কাৰণ পাহাৰৰ ওপৰত কোনো মানুহে বা কোনো অসুৰে তেখেতক ডিষ্টাৰ্ব দিয়া নাছিলে বা অসুবিধা দিব পৰা নাছিলে সেইকাৰণে ভগৱানে পাহাৰৰ ওপৰতে তপস্যা কৰিছিলে আৰু সেই তপস্যাৰ ফলতে
ঠায়ে ঠায়ে মন্দিৰ স্থাপন কৰা হৈছে।